মন্ত্ৰী আজি আছে কাইলৈ নাই মুখ্যমন্ত্ৰীৰ মন্তব্যই উঠাইছে বিতৰ্কৰ ধুমুহা নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এক মুখ্য সংবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া তেওঁৰ মন্তব্য যে মন্ত্ৰী আজি আছে কাইলৈ নাই পৰিয়ালটো কেনেকৈ চলিব এই মন্তব্যটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিজেপি নেতাজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আত্মীয়সকলৰ এগৰাকী গাখীৰ উন্নয়ন আঁচনিৰ সুবিধাভোগী হিচাপে অন্তৰ্ভুক্তিৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্ন উত্তৰত দিয়া হৈছিল কিন্তু এই মন্তব্যই ৰাজ্যৰ হাজাৰ হাজাৰ চুক্তিভিত্তিক কৰ্মচাৰীৰ মনত বিষাদৰ সুত আনিছে আশা কৰ্মী অংকনবাদী গাঁওবুঢ়াৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি টেট উত্তীৰ্ণ শিক্ষক চুক্তিভিত্তিক কম্পিউটাৰ শিক্ষক জলমিত্ৰ টিউটৰ আদি সকলোৱে একে প্ৰশ্ন কৰিছে আমাৰ চাকৰি আজি আছে কাইলৈ নাথাকিলেও আমাৰ পৰিয়াল কেনেকৈ চলিব ইপিনে বঙাইগাঁও জিলাৰ বহু গাখীৰ উৎপাদনকাৰীয়ে অভিযোগ কৰিছে যে বছৰৰ পাছত আবেদন কৰিও তেওঁলোকে সুফল পোৱা নাই তাৰ বিপৰীতে ধনী ব্যৱসায়ী আৰু ভিআইপি আত্মীয়সকল আঁচনিত স্থান পাইছে মে 2025 দুগ্ধ বিকাশ সঞ্চালকৰ এক তালিকাত দেখা গৈছে যে ডক্টৰ শংকৰ দাস মনালিসা ভট্টাচাৰ্য নাৰায়ণ ডেইৰী ফাৰ্ম অমিত বৰ্মা উমানন্দা ডেইৰী প্ৰাইভেট আদিৰ নাম অন্তৰ্ভুক্ত এজন দুগ্ধ উৎপাদনকাৰীয়ে ক'বলৈ বাধ্য হৈছে যে আমি 5 বছৰতো কোনো খবৰ পোৱা নাই কিন্তু ভিআইপি লোকে আঁচনিৰ মজা খাব এতিয়া এই আঁচনি কাৰ বাবে এই ঘটনাই চৰকাৰী আঁচনিসমূহৰ ন্যায় আৰু বাস্তৱিকতা লৈ সন্দেহ উত্থাপন কৰিছে सबका साथ सबका विकास বুলি কৈ থাকিলেও বাস্তৱত কোনো লাভ পাইছে সেয়া আজিৰ জনগণৰ মুখ্য প্ৰশ্ন এই মন্তব্য জনসাধাৰণৰ মাজত চৰকাৰৰ ওপৰত বিশ্বাসৰ সংকট আনিছে এতিয়া সকলোৰে মুখত একেই কথা সত্যক জানিবলৈ স্পষ্টতা আনিব লাগিব অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ